নমস্কাৰ বন্ধুসকল, মোৰ চেনেল গুড লাইফলৈ সকলোকে স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। ভিডিঅ'টো হ'ল যে কাতি বিহু আমি কেনেদৰে উদযাপন কৰিলোঁ। আহকচোন চাওঁ কাতি বিহুৰ দিনটো আমি কেনেদৰে পাৰ কৰিলোঁ। সেইখিনি কাতি বিহুৰ আগদিনাখনৰ দৃশ্য। আমি জেঠাইহঁতৰ ঘৰত গৈ পেলাই চাউল খুন্দিব গৈছিলোঁ। মায়ে চালি আছে, মই খুন্দি আছোঁ। কাষতে জেঠাই বহি ববিন লৈ আছে, তাঁত লগাব। এইখিনি পিঠা, সেইটো বগা পিঠা বনালোঁ। লাড়ু মা, দেউতা, মই, ভাগিনজনী সকলোৱে মিলি আমি লাড়ু বনাই আছোঁ। কাতি বিহুৰ দিনাখন ৰাতিপুৱা ঘৰ দুৱাৰ চফা কৰি নামঘৰটো সাৰি মুচি লৈ চাকি এগছ জ্বলালোঁ। এয়া আমাৰ নামঘৰ। মা দেউতাক সেৱা কৰিলোঁ। সেৱা কৰি উঠি চাহ জলপান খালোঁ। তাৰপিছত নামঘৰলৈ গ'লোঁ। সাৰ্বজনীন নামঘৰত চাকি দিছিলোঁ। এয়া নাম প্ৰসংগ হৈ আছে। সন্ধিয়া হ'লত পথাৰত চাকি দি সেৱা কৰিলোঁ। তাৰপিছত ঘৰলৈ আহি মায়ে মই তুলসী গুৰিত সেৱা কৰিলোঁ। এয়া নামঘৰৰ দৃশ্য। চাৰিওদিশে বন্তি প্ৰজ্বলন কৰি কাতি বিহু এনেদৰেই উদযাপন কৰিলে সকলোৱে। বহুত ভাল লাগিলে, বহুত ধুনীয়া দৃশ্য। সেইকাৰণে আপোনালোককো দেখুৱাইছোঁ। এয়া নামঘৰৰ দুৱাৰদলি। এফালে দিয়ে ভিতৰলৈ সোমাই যোৱা হয়। সেইটো নামঘৰ। আশা কৰোঁ সকলোৰে ভিডিঅ'টো চাই ভাল লাগিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।